কবিতাৰ শিৰোনাম কৰোণা। পৃথিৱী আজি অসুস্থ। নিজৰ সন্তানৰ মৃত্যু দেখিও যেন নীৰৱে সহ্য কৰিছে। নেদেখা নজনা এক অদ্ভুত শংকা যেন নিৰলে সহিছে। কোনে জানিছিল, কোনে ভাবিছিল মৃত্যুৰ বিভীষিকাৰ এই প্ৰত্যাহ্বান। মানৱ জাতি যেন লুপ্ত পথত, প্ৰতি পলে আনে মাথো মৃত্যুৰ ভয়। আকাশ বতাহ কঁপাই তুলিছে আৰ্তজনৰ চিঞৰে। হায় মানৱ জাতি, প্ৰকৃতিকো চেৰ পেলাই মৃত্যুক আহ্বান জনালি। বন্দী আজি চাৰিবেৰৰ মাজত মুক্ত পশু পক্ষী। আজি সিহঁতেও হাঁহি হাঁহি কব, নিজৰ মৰণ তহঁতে নিজেই চপালি। নিজৰ মৰণ তহঁতে নিজেই চপালি। নিজৰ মৰণ তহঁতে নিজেই চপালি।